অসম চৰকাৰৰ তৰফৰ পৰা যিটো সুৰক্ষা আঁচনি এটা অলপ উচ্চাৰণ কৰিবলৈ টান পাইছোঁ, এইটো সেতুৰ আণ্ডাৰত এটা আজি ৰোগমুক্ত ভাৰতৰ যিটো এটা সপোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এইটো ৰূপায়ণ কৰিবলৈ আজি এই ধৰণৰ কাৰ্যসূচীটো লোৱা হৈছে। 0 পৰা 18 বছৰ বয়সলৈকে যিবিলাক ল'ৰা ছোৱালী আছে, তেওঁলোকৰ গাত কিবা বেমাৰ আছে নেকি বা বেমাৰৰ লক্ষণ আছে নেকি, সেইটো চেকআপ কৰা হ'ব। আৰু চেকআপ কৰাৰ পৰা যেতিয়া পোৱা যায় কিবা এটা সমস্যা আছে, এইটো লোকেলি ট্ৰিটমেণ্ট কৰিবলৈ চেষ্টা কৰা হ'ব। যদি নহয়, ওচৰৰ মেডিকেল কলেজত যাব বিনামূলীয়া। আৰু কিবা কাৰণত তাতে ডাঙৰ বেমাৰ যদি ওলাই পৰে, তেতিয়া হয়তো তেখেতক ডাঙৰ হস্পিটেললৈ ৰিফাৰ কৰিব চৰকাৰে। তাৰ কাৰণে গোটেই খৰচ বহন কৰি পেলাই চিকিৎসা কৰাৰ কাৰণে ব্যৱস্থা কৰিব। স্বাস্থ্যৱান ল'ৰা ছোৱালী আৰু ৰোগমুক্ত নাগৰিক ভাৰতৰ, এই দুটা বস্তু বহুত মূল্যৱান এটা আঁচনি বুলি মই ভাবোঁ। যে কাৰণ বহুত সময়ত বাচ্চাবিলাকক আমি ইগন'ৰ কৰি থাকোঁ, বহুত সমস্যাত ভুগি থাকে। শিশুৰ অৱস্থাৰ পৰা বহুত বাচ্চাই মানে ভিতৰে কিবা কিবি বেমাৰত ভোগে, কিন্তু আমি ইগন'ৰ কৰোঁ। 5টা বছৰ সি কান্দিব নজনালৈকে বা অলপ ক'ব নজনালৈকে আমি বেমাৰ বুলি নাভাবোঁ। কিন্তু লাহে লাহে দেখা গ'ল যে 10-12 বছৰ পিছত দেখা গ'ল এটা বেমাৰে অলৰেডি আছে। তো এইটো 2700 ল'ৰা ছোৱালীক চেকআপ কৰা হ'ব। কাৰোবাৰ নহ'বও পাৰে, কাৰোবাৰ হ'বও পাৰে। আৰু যিবিলাকৰ গাত মানে বেমাৰ পাইছে, সেইসকলক চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰিব। এইটোৱেই হ'ল আঁচনি। ডক্টৰটো লোকেলি আছে নেকি, লোকেলি আমাৰ হস্পিটেলৰ পৰা আৰু বাহিৰৰ পৰা আনিছে, মোক লোৱা নাই। ক'ৰবাৰ পৰা আহে, মানে এটা টীম আহি যায়। এইটো গভৰ্ণমেণ্ট অফ আছামৰ এটা আঁচনি হয়। আৰু এইটো নলবাৰী মেডিকেল কলেজৰ আণ্ডাৰত চলি আছে। চাব মানে এটা টেষ্টিং, মানে এটা যদি যেনেকৈ হয় যে যেনিবা আমি স্পটত ডিচিশ্যন ল'ব নোৱাৰোঁ কি হৈছে, এইটোতো লেবৰেটৰীত যাব আছে আৰু প্ৰায়। আমাৰ ৰেজিষ্ট্ৰেশ্যনত থকা ষ্টাফসকলক আকৌ এবাৰ অনুৰোধ জনাইছোঁ। আমি যদি মা দেউতাই উচিত এটা জ্ঞান থাকে বা বেছিক এটা ইনফৰমেশ্যন থাকে, কি বেমাৰ হ'ব পাৰে বা হৈছে নেকি, এই চকুৰ বেমাৰ, নিউৰৰ সমস্যা আহি গৈছে, পেটৰ বিভিন্ন গেছৰ সমস্যা আহি গৈছে। আজি প্ৰত্যেকটো ঘৰত আজি প্ৰায় টিভি আছে। আৰু যিসকলৰ অলপমান পইচা আছে,